আজিকালি হৈ থকা ঘটনাবোৰৰ ওপৰত আমি সৰু সৰু ল'ৰা ছোৱালীবোৰক লৈ এটা ভিডিঅ' বনাইছোঁ। তাত যদি কিবা ভুল ভ্ৰান্তি আপোনালোকে দেখিছে শুধৰাই দিব কমেণ্টৰ যোগে। আৰু কাৰো মনত দুখ দিবলৈ আমি ভিডিঅ'টো বনোৱা নাই। ধন্যবাদ। বহুতৰ কামটো প্ৰায় হৈছেহি আৰু গম পাইছ। এই 250 আৰু 350 যোনখন দাগ হৈছেহি আৰু কামটো। কৰিছোঁ হৈছেহি আৰু আপুনি অলপ কাম কাজখিনি কৰি লওক, তাৰপিছত মই অলপ অকলে কথা পাতি ল'ম। তোমাৰ কাম হৈ গ'ল। মই এবাৰ মাটিখিনি ওচৰলৈ গ'লে চব হৈ যাব। এক্সট্ৰাকে কথা এটাও আছিলে। ছাৰ মানে মই কিবা এটা আনিছিলোঁ আপোনালে। কি কোৱা হে? ঘোচ ঘাচ দিয়াৰ কথা কৈছা নেকি? নাই আজিকালি চব অফিচিয়েলি কাম হয়। মানে ঘোচ ঘাচৰ কাম নাই, অফিচিয়েলি। ছাৰ আপোনালে মই কেতিয়াখন ফোন এটা মাৰিছিলোঁ। ইম্পৰ্টেণ্ট কথা এটা আছিলে। আপুনি ফোনটো ৰিচিভ নকৰিলে যে? এই তেনেকৈ ফোন নকৰিবা। মই অফিচত থাকোঁ ন, ইটো কামত থাকোঁ কাৰণে। হেল্ল', তোমালোক অকণ বহাচোন দেই। হেল্ল',
ঠিক আছে যা কামটো সোনকালে কৰিব কৰিম কৰি আছো যা যাওঁ দিয়ক যা তহঁত যাওঁ চলবোৰ যাওঁ আহিম যা যা ছাৰ মই উঠিছোঁ আৰু ছাৰ কথা এটা আছিল কচোন কি কথা ছাৰ টকা 20,000 আনিছিলোঁ ছাৰ সোনকালে কামটো কৰি দিয়ক আৰু ছাৰ এইটো নিদিলেও হয় কিন্তু কি কৰিবি ওপৰতো মানুহ আছে সেহেঁতকো দিব লাগে ছাৰ মই এতিয়া আহিছোঁ ঠিক আছে যা কামটো কৰি দিম দে ছাৰ মই আহি দিব আপুনি মাটিখিনিৰ ওচৰলৈ যাব যাওঁ ঠিক আছে গৈ থাক মই ফোন কৰিম দে পিছত আহিব দে ঠিক আছে শুনিছা এই পানী বটলটো লৈ অকণ ওলাই আছে বাহিৰলৈ পিছতে ল'ব নোৱাৰি গাঁৱততো পাৰি হৈ যায়গে থোৱা সপ্তাহে যদি পইচা লওঁ এইটোৱে চান্স ন কিন্তু চাব লাগিব ঠিক আছে ছাৰে অথনি ফোন কৰিলে ফোন কৰি পেলাই এতিয়ালৈকে মানুহ ৰ'দ ওলাইছে তাকে ৰ'দ ওলাইছে সেইটো আৰু চা এতিয়া আমাৰ দেউতাহঁতে মাটি থ'লেই কোনে সেইখন মাটিটো এতিয়া যদি আমি ভালকৈ কাম ষ্টাৰ্ট কৰি নলওঁ পিছতেতো আমাৰ ধৰ দিগদাৰ হ'ব হয় নহয় গতিকে বসুন্ধৰা আঁচনিটো পেলাওঁতে আমি কামটো সোনকালে কৰি ল'লে ভাল আছিলে মণ্ডলে পইচা নিচিনা সেইটো হয় ঘৰত পইচা লয় সেইটোহে জ্বালা বিচাৰিবই চৰকাৰে ল'বলৈ হাক দিছে মণ্ডলেতো পইচা ল'বই ধৰক তাকে এতিয়া মণ্ডল আহক বোলো কি কয় কি নকয় ন পইচাটো আৰু ইমান টকা ঘৰত নাই টকা 20,000 দিব পৰা যাব এই মণ্ডল আহিছে বুজিছ মণ্ডল আহিছে আহিলি পালেহি এয়া দে আপুনি ফোন যে মাৰিছিলে আমি কেতিয়াই পালোহি আহিবলৈ লওঁতে আকৌ এজন কোৰ মানুহ আহি ওলাই পালেহি আমি কথা পাতোঁতেই হ'ল আপোনাৰ এই যে খুঁটিতে দেখিছে আপুনি সেইবিলাকে মানে মাটিখিনি আছে কামটো হৈ যাব পইচাটো দিব লাগিব কিমান দিব লাগিব তাকে আমি গোটাবও লাগিব নহয় ন ওপৰৰ মানুহক দিব লাগিব সেইটো মতে জানো টকা 1 লাখ দিব লাগিব প্ৰায় 1 লাখ টকা আমি 1 লাখ টকা কেনেকৈ দিম আপুনি নিজে চিন্তা কৰি চাওক 1 লাখ টকাতকৈ লাগিবই আকৌ কম বেছি নহয় নি কিবা একেবাৰে নাই এই মোক মানুহক দিব লাগিব বুজিবা মোৰ নিজে বিচৰা নাই নহয় কিবা এটা কৰি পেলাই দিয়ক আৰু অকণমান কিবা এটা কম কৰক ঠিক আছে হ'ব দে 60,000 দি দিয়ক হ'ব দে এতিয়া মোৰ উপায় নাইকিয়া বিচাৰিছা ঠিক আছে বাৰু হ'ব মানুহক দিব লাগে তেতিয়া দুটা কামটো সোনকালে হ'ব দে 60,000 দি দিয়ক হ'ব ছাৰ তেতিয়াহ'লে আপুনি গৈ থাকক ঠিক আছে ঠিক আছে
তাই কৈ আছে দেখিছে 80,000 টকা খোৱাটো কোনো অধিকাৰ নাই এইটোতো চৰকাৰী আঁচনি ইয়াতেহে আমাৰ কামটো কৰিব লাগে ধৰ এতিয়া সিহঁতক 80,000 টকা ঘূৰাব লাগিব মণ্ডলটো ঘূৰাব লাগিব বহুত পইচা খাই আছে ই মানে মুখৰ মাছহে তাৰ মিঠা কিন্তু ই যে বহুত বদমাছ তই গম পাইছ খাব লাগিব ঠিকে আছে বাৰু মণ্ডলৰ আমি ঘৰত যাম পইচাটো লৈ যাম মই কিবা এটা ভাবিছোঁ পইচাটো লৈ যাম দিয়াৰ পিছত আমি অংকটো কি কৰিব লাগে হা ঠিক আছে এতিয়া আমি গৈ থাকোঁ হেল্ল' তুমি আহিছনে আহা মই ঘৰতে আছো এইফালে মোলৈ আহা ঠিক আছে ছাৰ শুনিছে আহিলি ছাৰ কথা এটা কাৰণে আহিছিলোঁ পিছে কচোন কি কামত আহিলি ছাৰ আমাৰ কামটো হ'লনে হৈছেহি আৰু তুমি চাপিছেহি আৰু কিবা কাম আছে অন্য আমাৰ কাম এটাকে সুধিবলৈ আহিছিলোঁ কচোন ইমান গৰম পৰিছে বুজিছে ছাৰ হয় দে বহুত ৰ'দ তহঁতলৈকে ৰখি আছো তোমালোকৰ কাম হোৱাগে নাই নাই হোৱা তাকে আমাৰ কামটো হোৱাগে নাই তাকে চাউললৈ আহিলোঁ এনেকুৱা অলপ সুবিধাটো নহয় একো নহয় দে হৈ যাব এতিয়া আপোনাৰ কিবা লাগি আছে নেকি কি লাগে নাই লগাটো আছোন চাই আপোনাৰ ঘৰত তাৰ মোবাইলটো চাব কি কৰ নহয় এইটো মানে আপুনিতো পইচাটো ল'লে এতিয়া ঠিকে আছে আপোনাৰ পৰা ফোন কৰি দিওঁ কালে কৰ আপোনাৰ পৰা ফোন কৰিলে হ'ব ছাৰলৈ ছাৰটো লগটো কিমান দি কৰিব লাগিব কওকচোন ছাৰ 0505 ন পিছতে মিডিয়ালৈকে মাৰি দিওঁ মিডিয়া নম্বৰ নেলাগে পইচা লৈ যা নহয় ছাৰ আপুনিতো এনেকৈ বহুত মানুহৰ পৰা আপুনি পইচা খাইছে ঘুচ খাইছে নাই খোৱা ছাৰ আপুনি বহুত মানুহৰ পৰা খাইছে এতিয়া আমি 80,000 টকা আপোনাক দিছোঁ আমি এনেকৈ পইচা চব মানুহে ক'ৰ পৰা পাব আপুনিতো কম বেয়া কাম কৰি আছেনে ঘৰতে বহি বহি নকৰিবি ফোন লৈ যা অঁ দাদা আপুনি ঘৰতে আছে নেকি বাৰু পাৰিলে অকণমান আহিবচোন এই আমাৰ সুদীপ মণ্ডল যে সুদীপ মণ্ডলৰ ঘৰতে আছিলোঁ ছাৰ এনেকৈ পইচা দিছিলোঁ ধৰিছোঁ মানে মানুহজনক আহক এয়া এতিয়া কেমেৰা চেমেৰা লৈ পেলাই আকৌ আমি পুলিচলৈ ফোন মাৰিলোঁ ঠিক আছে আপোনাৰ পৰাই ফোন মাৰিলোঁ আপুনি এইবিলাক কম বেয়া কাম কৰি আছেনে এতিয়া মানুহৰ পৰা পইচা লৈ লৈ এয়া আপোনাৰ হাতত এয়া আমি অৰ্ডাৰ লগাই দিছোঁ পইচা এয়া পইচা লগাই এই আপোনাৰ হাতত পাউডাৰ লাগি আছে আপুনি এতিয়া পানীত তিয়ালে আৰু হ'ব দে নহয় ছাৰ আপুনি পুলিচ আহক মিডিয়া আহক আপোনাক ধৰি পেলাই লৈ যাব নে কি কোৱা সদায় তোমালোক আহি আছে আমি দেখি আছোঁ কামটো হৈছেনে বাৰু ভাইটি কি কওঁ ভাল কৰিলোঁ নে এই কামটোতো হোৱা নাই তোমালোকৰ ঠিক আছে এতিয়া গম পাব যেতিয়া পুলিচ আহিব তেতিয়াই গম পাব